তোমাৰ ভুল নাই হা ভুল নাইতো আকৌ বাৰে বাৰে সুধিছো ভুল আছে নে নাই আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহি আছোঁ বাগানৰ ফালে। আজি মানে দুআষাৰমান কথা ক'ম বুলি আহিছোঁ। কথা মানে কাৰ ওপৰত ক'ম সেইটো আপোনালোকক ক'ম, চাই থাকিব আৰু শুনিব ভিডিঅ'টো। আজি মই ক'ব ওলাইছোঁ দুলৰাজ মানে চিনি পাই নহয়। দুলৰাজ অসম বুলি আছে ইউটিউব চেনেল। মই বহুত ভাল পাওঁ দুলৰাজক আৰু লগতে মোৰ ডিম্পু দা। মই ইউটিউবৰ ভাল পোৱা দুজনেই হ'ল ডিম্পু আৰু দুলৰাজ। মই আপোনাৰ মানে ক'ব ওলাইছোঁ দুলৰাজৰ কি হৈ আছে জানেই নহয়। এইকেইদিন দুলৰাজৰ পৰা মন ফুটি বেয়া। দুলৰাজ দা মানে ৱাইফৰ লগত অলপ খেলি মেলি হৈ আছে। কি খেলি মেলি হৈ আছে আপোনালোকক অলপ দেখাই লৈছোঁ, চাই লওক। তাৰপিছত মই বাকীখিনি কৈ থাকিম, আপোনালোকে চাই থাকিম। তুমিতো নিজে জানা আমাৰ ঘৰলৈ কিমান মানুহ আহি থাকে। সেইদিনাখন ঘৰ ওচৰ নবৌ হ'লে ভাইক এটা আহিছিলে, নবৌ ভাইক সিও আমাৰ ভিডিঅ' চাই আৰু এনেকৈ কৈ পিনি মোক এনেকুৱা কান্ধত থৈ পিনি ফটো কপি মাৰিলে বা নবৌ যাংগে দে বুলি কৈ পিনি সেই ফটো কপি লৈ পিনি সি ঘৰলৈ গৈ পিনি ব্লেকমেইলিং কৰিছে মোক। এনেকৈ ফটো কপি ভাইৰেল কৰি দিম, আমাৰ সংসাৰৰ মাজত জুই লগাইছে আৰু কৈছে কি তহঁতৰ জীৱনে বৰবাদ কৰি দিম, ফটো কপি ভাইৰেল কৰি দিম। আৰু ফটো কপি একো ফটো নাই তাত, অকল এনেকৈ ধুই থকা ফটো। আৰু মানে কি হৈ গ'ল, ধনু কলিতা মানে ব্লক লিষ্টত নম্বৰটো ভৰাই থৈ দিছিলে হা। যেতিয়া ব্লক লিষ্টত নম্বৰটো ভৰাই থৈ দিছিলে আৰু সেই নম্বৰটোৰ পৰা প্ৰায় মিছ কল আহি আছিলে। ওপৰতে মিছ কলটো দেখাই নহয় ব্লক চিনত। আৰু মই মিছ কল পাই কিনি মই লগে লগে ফোন কৰিলোঁ আৰু ফোন কৰাৰ লগে লগে তাৰ পৰা ধনু কলিতাক মই কথা পাতিবলৈ ক'লোঁ। ওচৰতে মই বহি আছিলোঁ। ধনু কলিতাক কৈছে তোক পলুৱাই লৈ গুচি আহিম। তাৰ পৰা ধনু কলিতাই ক'লে মোৰ মতা আছে হা। মতা আছে বুলি কোৱাৰ পিছত তাৰ পৰা কৈছে তোৰ ওচৰত মোৰ এখন যে ফটো আছিলে আৰু সেই ফটোখন মই ভাইৰেল কৰাই দিম আৰু সেই বুলি ক'লে। লগে লগেতো মোৰ মাইণ্ডততো বেলেগ এটা খেলিবই ন, কি ফটো ভাইৰেল কৰাব আৰু কিয় ভাইৰেল কৰাব, কি কাৰণত ভাইৰেল কৰাব, বিভিন্ন ধৰণৰ মাথাত মাইণ্ডত খেলিবই। আৰু যিহেতু খেলিব মইতো কিবা এটা নহয় কিবা এটাতো কৰিব লাগিবই। আৰু আজি প্ৰায় কেইদিন হ'ল এতিয়া এসপ্তাহ হ'ল আৰু তুমি সিহঁতৰ ওপৰত কেছ কৰিব লাগিব। ব্লেকমেইলিং কৰিছে তোমাক, কি বুলি কৈছিলে ভাইৰেল কৰিব ফটো হা। মোৰ মাইণ্ডততো খেলিবই ন, কি ফটো বা। আৰু সেয়েহে ফটোখনো ওলাই পৰিব, তুমি সিহঁতৰ ওপৰত কেছো দিব লাগিব। কেছ দিবা নে নিদিয়া হা? দিবা কেছ দিবা। কি বুলি দিবা? ব্লেকমেইলিং কৰিছিলে। ভিডিঅ'টো চাই লোৱা, আপোনালোকেতো বুজি পালে যদি ময়ো দুআষাৰমান ক'ম। কিছুমান শ্ৰেণী মানে এনেকুৱা ল'ৰা আছে নহয়, সকলোখিনি বুলি নকওঁ, অলপমান আছে এনেকুৱা নহয় বোৱাৰী পাগল। মানে বোৱাৰী পাগল বিয়া পাতি ল'লেই হ'ল সিহঁতি। যদি ইমান বোৱাৰী পাগল হৈ থাকে বিয়া পাতি এৰি ল'লেই হ'ল সিহঁতি। কিয় লোকৰ সংসাৰত জুই লগাব নালাগে ন। এতিয়া দুলৰাজ চোৱা কিমান সৰু ল'ৰা, কিমান ধুনীয়া সুখৰ সংসাৰ চলাই আছে। মানে লোকৰ উন্নতি হোৱাটো দেখিব নোৱাৰে নেকি? হিংসা কৰি কৰিছে নে কি ভাবি কৰিছে নাজানো। কাৰ গাত দুখ সেইটো নাজানো। ধনু কলিতাৰ গাতে দুখ নে মানে সেই ল'ৰাজনৰ গাতে দুখ সেইটো মই নাজানো বাৰু। আপোনালোকক পিছৰ ভিডিঅ'ত দেখাম সেইটো কাৰ গাত দুখ। চাওকচোন সংসাৰখন কেনেকুৱা কৰি দিছে, কিমান টেনশ্যন। দুলৰাজ দা সিদিনাখন বাইক চলাইছে, কিমান স্পীড বাইক চলাইছে, কান্দি বাইক চলাইছে। ময়ো বিয়া পাতিছোঁ বাৰু, মই জানো, বুজি পাওঁ। মোৰ সংসাৰত যদি তেনেকুৱা হয় মোৰ কেনেকুৱা লাগিব মই সেইখিনি সম্পূৰ্ণভাৱে বুজি পাওঁ। দুলৰাজ দাৰ মনত যি হৈছে মানে যদি মোৰ সংসাৰত তেনেকুৱা হ'লে মোৰো তেনেকুৱাই লাগিল হ'লে। ল'ৰাসকল কেনেকুৱা বোৱাৰী পাগল, চালা কেনেকুৱা ল'ৰা থাকে কিছুমান। বিয়া পাতি ল'ব লাগে যদি ইমান বোৱাৰী পাগল হৈ থাকে। কি ক'ম আৰু, ক'বলৈ মানে ৰাস্তাই নাই। দুলৰাজ দা আপোনাক এটাই কৈছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে, যদি আপুনি মোৰ ভিডিঅ'টো চাই আপুনি টেনশ্যন নকৰিব, এদিন সমাধান হ'ব। যদিও ধনু কলিতাৰ গাত দুখ আছে তেনেহ'লেও ক্ষমা কৰি দিব এইবাৰৰ কাৰণে। নেক্সটবাৰ যাতে তেনেকুৱা নকৰে, ইমানটোতেই আপুনি সমাপ্ত কৰিব আৰু। কিয়নো সংসাৰ এখন আপোনাৰ ছোৱালী এজনী আছে, পখিলা বেটী আছে। পখিলা বেটী থকাৰ কাৰণত আপুনি এতিয়া ইমান মানে সমাধানটো কৰাই ভাল হ'ব। কিয় ভুল হয়েই মানুহৰ জীৱনত এবাৰ। জাষ্ট মই ভুল হৈছে যদিহে কৈছোঁ হা, যদি ভুল নাই হোৱা এইটো নাজানো বাৰু। ভুল হৈছে যদিহে কৈছোঁ, আপুনি ক্ষমা কৰি দিব এইবাৰৰ কাৰণে ধনু কলিতাক। আপোনালোকৰ বহুত ধুনীয়া সুখৰ সংসাৰ, মই আপোনাক বহুত ভাল পাওঁ। আপোনাক আৰু মই ডিম্পু দা এই দুজনকহে ইউটিউবত ভাল পাওঁ হা। ভিডিঅ' মই পুৰা ভিডিঅ' চাওঁ, আপোনাৰ এটা ভিডিঅ' স্কিপ কৰা নাই, চব ভিডিঅ'ই চাইছোঁ। কিয়নো মই বহুত ভাল পাওঁ আপোনাক, সেইকাৰণে ক'বলৈ চেষ্টা কৰিলোঁ। মই এজন সৰু ইউটিউবাৰ, মোৰ বেছি ছাবস্ক্ৰাইব নাই। এতিয়া নতুন ক'ব বিচাৰোঁ ভিডিঅ'টো শেষত, আপুনি যে ভিডিঅ' যে বনালে এইটো ভিডিঅ' বনাব নালাগিছিল। এইটো আপোনাৰ প্ৰাইভেট নিজৰ ঘৰৰ সংসাৰখন ভিডিঅ'ত আপুনি এৰিব নালাগিছিল নহয়। ভিডিঅ'ত এৰি দি বেয়া কৰিলে, পাব্লিচিটি কৰি দিব নালাগে নহয় দুলৰাজ দা, এইটো আপুনি ভুল কৰিলে। কিয়নো আপোনাৰ ঘৰৰ সংসাৰ আজি কাজিয়া লাগিছে, কাইলৈ ভাল হৈ যাবও পাৰে। মন পুতি অলপ বেয়া লাগিছে, আপোনাৰ বহুত টেনশ্যন হৈছে মই বুজি পাওঁ। সেইকাৰণে আপুনি কান্দিলে আৰু আপোনাৰ টেনশ্যন হ'ল, ভিডিঅ'ত দেখাই দিলে। কিন্তু ভিডিঅ'ত দেখাব নালাগিছিল আপুনি। ভিডিঅ'ত দেখাই দিয়াটো ভাল নহয় নহয়, আপোনাৰ সংসাৰৰ কথা হয়। কিয়নো মানে এখন সংসাৰ গঢ়িবলৈ বহুত টান ভাঙি যোৱাৰ পিছত। আপোনাৰ সংসাৰখন আপুনি ইমান ধুনীয়াকৈ উঠি আহিছে আৰু তেনেকুৱাতে কোন মক্কেল হয় সেইটো নাজানো বাৰু। মাজুলীৰ মই গম পাইছোঁ আপোনাৰ ভিডিঅ' চাই, মাজুলীৰ
মক্কেল ল'ৰা মানে কি ক'ম আৰু আপুনি মৰমত আহিবলৈ দিয়ে ঘৰত কিমান মৰম কৰে আপুনি মই বাকী ভিডিঅ'ত চাওঁ নহয় আপোনাৰ মৰম চেনেহবিলাক সকলো আপোনাৰ মৰম চেনেহবিলাক মই বুজি পাওঁ ইমান মৰমত আপুনি মৰম কৰে নিজৰ বুলি ভাবে সকলোকে আপোনাকে দেখিছে বেজি মাৰি দিছে এনেকুৱা হ'লে আপুনি নম্বৰ আহিলে নিদিব আৰু যোনে নাযাওক জাষ্ট ফটো উঠিছে ফটো কপি উঠিবলৈ দিব সাধাৰণ ফটোৱে কপি লৈ আপোনাক ইমান টেনশ্যন দি আছে নহয় ফটোৱে কপি উঠিলে উঠিব দিব আৰু এইবিলাক আপোনাৰ নম্বৰ আপুনি নিদিব আৰু ভাল নহয় এইবিলাক দিলে সংসাৰ থকা মানুহ নাই আপুনি ছিংগুল হ'লে বেলেগ কথা বহুত টেনশ্যন হৈ যায় মানে বাই বাই মই ইমানটোৱে ক'লোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব মই এজন সৰু ইউটিউবাৰ হয় আপোনালোকে মৰম দিব মই আৰু অলপ আগুৱাই যাবৰ কাৰণে বাই বাই ইমানটোৱে দেখালোঁ আৰু